জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীক ভাল পোৱা সকলৰ বাবে আছে এটি সুখবৰ। হয় বন্ধু বান্ধৱীসকল, যদিহে আপুনিও বিচাৰি আছে প্ৰিয়ম পল্লৱীক এবাৰ লগ পাবলৈ, তেতিয়াহ'লে এই খবৰটো পাই আপোনালোকে নিশ্চয় বহুত বেছি ভাল পাব। কিয়নো 2023 আৰু 24 বৰ্ষৰ অভিনন্দন থিয়েটাৰৰ মঞ্চত দেখিবলৈ পাব অভিনেত্ৰী প্ৰিয়ম পল্লৱীক। এই সুখবৰটো ছ'চিয়েল মিডিয়া যোগে নিজেই প্ৰিয়ম পল্লৱীয়ে শ্বেয়াৰ কৰে। তেখেতে লিখিছে, নতুন সপোনৰ ঠিকনা বিচাৰি। মিউজিক ভিডিঅ' আৰু ধাৰাবাহিকত আপোনালোকে দিয়া মৰমক বুকুত বান্ধি 2023-24 বৰ্ষৰ বাবে অসমৰ নাট্য জগতৰ নতুন সংযোজন অভিনন্দন থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হ'লো। অসমৰ বহুতো আগশাৰীৰ নাট্যকাৰৰ দ্বাৰা ৰচিত আৰু পৰিচালিত হ'বলগীয়া অভিনন্দন থিয়েটাৰৰ মঞ্চত মোৰ লগতে আপোনালোকে দেখিবলৈ পাব বলিষ্ঠ অভিনয়েৰে সমৃদ্ধ ৰাজকুমাৰ দাক। লগতে থাকিব কেইবাজনো নপুৰণি মঞ্চ সফল বলিষ্ঠ অভিনেতা অভিনেত্ৰী। যদিও থিয়েটাৰৰ মঞ্চ মোৰ বাবে নতুন হ'ব, আত্মবিশ্বাস ৰাখিছোঁ আপোনালোকে বিমুখ নকৰে, কাৰণ ৰাইজৰ মৰম আৰু আশীৰ্বাদে সকলো সম্ভৱ কৰি তোলে। ইমান দিন ৰাইজৰ মৰমত এইখিনিলৈ আহি পোৱা ছোৱালীজনীয়ে এইবাৰ শ্ৰদ্ধাৰ ৰাইজকে নিজ চকুৰ আগত দেখিব। ইয়াতকৈ ভাল লগা বিষয় আৰু কি হ'ব পাৰে। মই আশাবাদী আপোনালোকৰ মৰমবোৰ যেন কদাপিও সলনি নহয়গৈ। তেন্তে কথা থাকিল, সকলোকে লগ দিম অহাবেলি 2023-24 বৰ্ষৰ অভিনন্দন থিয়েটাৰৰ মঞ্চত। বন্ধু বান্ধৱীসকল, খবৰটো শুনি কেনেকুৱা লাগিল জনাব কমেণ্ট কৰি। ভাল লাগিল যদি ভিডিঅ'টো এটা লাইক কৰিব।